হেল্ল' ভিউৱাৰ্ছ ৱেলকাম বেক টু আৰ চেনেল। আশা কৰোঁ আপোনালোকে চবে ভালে আছে। চ' আজিৰ ভিডিঅ'ত আমি এটা বেলেগ টপিক আলোচনা কৰিবলৈ আহিছোঁ। এই টপিকটো হৈছে আপোনালোকে ইতিমধ্যে স্ক্ৰীনত চাব পাৰে কি আছে আমাৰ আইগত কৰ্ময়োগী। চ' ইয়াতে এটা মেইন আমি অসুবিধা দেখিবলৈ পাইছোঁ। বহুতৰে মাজত আমাক কমেণ্ট কৰি আছিল যে ছাৰ এটা ভিডিঅ' বনাই দিয়ক, তেতিয়াহ'লে মই ক্লিয়াৰ হৈ যাম। চ' এই অসুবিধাটো হৈছে বহুতৰে নিউ যিবিলাক জইনিং হৈছে বিভিন্ন ডিপাৰ্টমেণ্টত, সিহঁতৰ লগ ইন কৰাত অসুবিধা হৈ আছে। ঠিক আছে, বা আমাৰ লগত যিবিলাক টিচাৰ জড়িত হৈ আছে সেইবিলাক টিচাৰে মেইনলি মেছেজ কৰি আছে যে ছাৰ আমাৰ আইগত কৰ্ময়োগী চাৰ্টিফিকেটটো ওলাওঁতে আমাৰ প্ৰব্লেম হৈ আছে, বা আমাৰ চাৰ্টিফিকেট ওলোৱাৰ আগতে যে লগ ইন ফেজটো তাতে আমাৰ মেইনলি প্ৰব্লেম হৈ আছে। চ' এই অসুবিধাটো আমি কেনেকৈ ছল্ভ কৰিব পাৰি আপোনালোকক কৈ দিয়ক, ভাল হ'ব। চ' মেইনলি মই এইবিলাক টিচাৰ আৰু নিউ যিবিলাক ৰিক্ৰুটমেণ্ট হৈছে, নট অনলি ফৰ নিউ ৰিক্ৰুট, যিবিলাক পুৰণি মানুহ আছে সেইবিলাক বা অসম গভৰ্ণমেণ্টৰ আণ্ডাৰত কাম কৰি আছে, সিহঁতৰ কাৰণে এই ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট হ'ব মই ভাবি আছোঁ। চ' আপোনালোকে ফাৰ্ষ্টতে কি কৰিব লাগিব, আপোনালোকে মই লিংক এটা দি দিম আমাৰ ডেছক্ৰিপশ্যনত তলত বা ভিডিঅ'ৰ তলত। আপোনালোকে তাতে যাই কি কৰিব পাৰিব, ডাইৰেক্ট তাতে ক্লিক কৰিব, ডাইৰেক্ট প্লে ষ্ট'ৰত যাই যাব। আৰু এইটো বহুত ইজি, আপোনালোকে একবাৰ দেখিলে বুজিবলৈ পাব। ফাৰ্ষ্টতে কি কৰিব, মই যিটো লিংক দিম আপোনালোকে তাতে যাই ক্লিক কৰিব আৰু আইগত কৰ্ময়োগী ডাউনলোড কৰিব, মোবাইলতে কৰিব পাৰিব। কৰাৰ পিছত আপোনালোকে এনে এটা পেজ দেখিবলৈ পাব। চ' ইয়াতে কি লিখা আছে, চাইন ইন আৰু ৰেজিষ্টাৰ। চ' আপোনালোকে কি কৰিব, চাইন ইনটো ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে এই পেজটো মানে অ'পেন হৈ যাব। এতিয়া কথাটো হ'ল যে যেতিয়া আপোনালোকে লিখা আছে দেখা লগ ইন উইথ পাছৱৰ্ড, লগ ইন উইথ OTP, যেতিয়া আপোনালোকে কিবা এটা দিয়ক কাম কৰিব বিচাৰে তেতিয়া কি হয়, আপোনালোকে ইনভেলিড দেখাই দিয়ে। তো এতিয়া বহুতে কৈ আছে চ' আমি এই প্ৰব্লেমটো কেনেকৈ ছল্ভ কৰিম। চ' এই ক্ষেত্ৰত আপোনালোকে এইবিলাক ধৰিবই নালাগে, আপোনালোকে ডাইৰেক্ট একদম তললৈ যাব। তললৈ যোৱাৰ পিছত আপোনালোকে দেখিব ইয়াতে লিখা আছে ডোণ্ট হেভ এন একাউণ্ট য়েট। ঠিক আছে, ৰেজিষ্টাৰ হিয়াৰ আপোনালোকে ইয়াতে ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে ওপৰৰ এটা কাম ধৰিব নালাগে, আপোনালোকে তলত যাব। যাৱাৰ পিছত লিখা আছে ইফ ইউ নো ইয়'ৰ অৰ্গেনাইজেশ্যন নেম কাৰেক্টলি প্লিজ ক্লিক হেয়াৰ টু ৰেজিষ্টাৰ। চ' আপোনালোকে কি কৰিব, ক্লিক হেয়াৰত ক্লিক কৰিব। কৰি দিয়াৰ পিছত যিহেতু আমি ষ্টেট গভৰ্ণমেণ্টৰ আণ্ডাৰত কাম কৰি আছোঁ বা অসমৰ বিভিন্ন ডিপাৰ্টমেণ্টৰ কথা কৈ আছোঁ, সেই ক্ষেত্ৰত আপোনালোকে ষ্টেটটো ছিলেক্ট কৰিব লাগিব। কৰি দিয়াৰ পিছত আপোনালোকে কি কৰিব, ষ্টেট ছিলেক্ট কৰিব আছাম। বুজি পালে? ডিপাৰ্টমেণ্ট আপোনালোকে কি দিব, যিহেতু মই নিজে এডুকেশ্যন ডিপাৰ্টমেণ্টত কৰি আছোঁ কৰ্মৰত, সেই ক্ষেত্ৰত আমি কি কৰিম, এডুকেশ্যন ডিপাৰ্টমেণ্ট অফ আছাম দিলোঁ। অৰ্গেনাইজেশ্যন আপোনালোকে দিব নালাগে, এই অপশ্যনটো মাৰি দিলে হ'ল। ঠিক আছে, অৰ্গেনাইজেশ্যন দিব নালাগে। তাৰপিছত আমি দেখিবলৈ পাম যে এই টপিকত আমি কি কৰিম, আমাৰ ছিলেক্ট কৰিব লাগিব যে আমি কোনটো পদত কৰ্মৰত হৈ আছোঁ। যিহেতু মই এছিষ্টেণ্ট টিচাৰ পোষ্টত কৰ্মৰত হৈছে, সেইকাৰণে মই এছিষ্টেণ্ট টিচাৰটো ক্লিক কৰিব। এতিয়া কথাটো হ'ল ইমেইল আছে দেখা, আপোনালোকে যেতিয়া আপোনালোকৰ নিজৰ জিমেইলটো ইয়াতে দিব, আপোনালোকে কি কৰে, এই জিমেইলটো নলয়। সেই ক্ষেত্ৰত কিয়নো ইয়াতে লিখাই আছে, আপোনালোকে অলপ পঢ়িব, এণ্টাৰ ইয়'ৰ গভৰ্ণমেণ্ট ইমেইল এড্ৰেছ। চ' এই ক্ষেত্ৰত আপোনালোকে কি কৰিব লাগিব, ইয়াতে যায় বহুতে মানে আটকাই যায় বস্তুটো, মানে বহুতে কামবিলাক কৰি লয়, তাৰপিছত ইয়াতে যায় কনফিউজন হৈ যায় যে আমাৰ গভৰ্ণমেণ্ট ইমেইল এড্ৰেছ আমি কেনেকৈ দিম, যিবিলাক নতুন জইনিং হৈছে সিহঁতে কেনেকৈ মানে গভৰ্ণমেণ্ট ইমেইল এড্ৰেছ দিব। চ' এই ক্ষেত্ৰত আপোনালোকে ক্লিক হেয়াৰত ক্লিক কৰিব। কৰি দিয়াৰ পিছত আপোনালোকে কল্পনা ডেকা এইটো আপোনালোকে ক্লিক কৰিব। ঠিক আছে, আপোনালোকে দেখিলে ইয়াতে লিখা আছে কল্পনা ডেকা স্কুল এডুকেশ্যন ডিপাৰ্টমেণ্ট আছাম। চ' আপোনালোকে ইয়াতে এটা লিংক দিয়া আছে, ইয়াতে আপোনালোকে কি কৰিব, ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে কি কৰিব, ছাবজেক্টটো আপোনালোকে দিব লাগিব যে আপোনালোকৰ ক'ত অসুবিধা হৈ আছে। তো মই দেখাই দি আছোঁ, আপোনালোকে ছাবজেক্টটো এইটো পেষ্ট কৰিব পাৰে। ঠিক আছে, ইয়াতে কি লিখা আছে, ছাৰ মেডাম আই এম আনএবল টু ৰেজিষ্টাৰ মাই প্ৰফাইল অন দ্য আইগত কৰ্ময়োগী পৰ্টেল। আই হেভ বিন নিউলি এপইণ্টেড এজ এছিষ্টেণ্ট টিচাৰ অন ডেট। আপোনালোকে ডেটটো লিখি দিব। আই believe my details may not yet be updated in the system. Kindly assist me in resolving this issue so that I can complete my registration. Thank you for your support. Yours sincerely. আপোনালোকে নামটো লিখি দিব। দিয়াৰ পিছত আপোনালোকে ইয়াতে দেখিবলৈ পাইছে দুইটা যে ৰেড কালাৰৰ এটা
এৰো সাইন দি আছে আপোনালোকে ইয়াতে ক্লিক কৰিব ক্লিক কৰি দিয়াৰ পিছতে কি হৈ যাব আপোনালোকৰ তাতে বস্তুটো মানে কি হৈছে ইমেইলটো সেন্ড হৈ যাব সেন্ড হোৱাৰ পিছতে আপোনালোকে কালিৰ ভিতৰত আপোনালোকে যদি ইহঁতে ৰেসপন্স দিয়ে তেতিয়াই আপোনালোকে কামবিলাক কৰিব পাৰিব আশা কৰোঁ আপোনালোকে বুজিবলৈ সক্ষম হৈছে যে কেনেকৈ কামবিলাক কৰিব লাগিব ইমেইলত কেনেকৈ আপোনালোকে নিজক ৰেজিষ্টাৰ কৰিব পাৰিব গভৰ্ণমেণ্টৰ যে সাইটটোত থাকে নিউলি এপইণ্টেড হোৱা যিবিলাক পোষ্ট আছে বা টিচাৰ আছে বা বহুত পোষ্ট যেনে এডিআৰই আছে সেইবিলাক কেনেকৈ কৰিব লাগিব মই বুজাই দিলোঁ আশা কৰোঁ আপোনালোকে বুজিবলৈ সক্ষম হৈছে আপোনালোকৰ যদি কিমান অসুবিধা থাকে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব পাৰে মই আপোনালোকক বুজাই দিবলৈ চেষ্টা কৰিম সো আজিৰ কাৰণে ইমানেই এই কামটো হৈ যাওয়ার পিছত আমি নেক্সট এটা ভিডিও বনাম ভিডিও বনাই যে কি রিপ্লাই আহিছে রিপ্লাই হওয়ার পিছত আমি লগ ইন কৰিব পাৰিছো না নাই কেনেকৈ কৰিম নেক্সট পেজত আমি নেক্সট এটা ভিডিও বনাম আপোনালোকে এটো বুজাই দিবলৈ চেষ্টা কৰিম সো আজিৰ কাৰণে ইমানেই থ্যাংক ইউ